প্ৰথমতে এই গোন্ধ ওলাইছে, আমি থাকিব নোৱাৰিছোঁ। তাৰপিছত আপোনালোকৰ বুকুখন বিষায় নে নিবিষায় কমেণ্টত জনাব আৰু এই বিষয়ত ময়ো কিছুমান কথা ক'ম। নালাগে আমাক তেনেকুৱা সাহায্যৰ, যি ক্ষতি হ'ল যি এতিয়া আছে আমি তেনেকৈ চলিব লাগিব আমাৰ মতে, হয় নহয় বাৰু? আমি মানে সেইটোৱে এটা কৈছোঁ যে আকৌ খেতি আমি ৰিটাৰ্ণ কৰিব লাগিব আৰু কৰিছোঁ। মই 24 বিঘা মাটি ৰুলোঁ, এতিয়া মই সাহায্য নাই বিচৰা। কিন্তু আপোনাৰ নামটো? মোৰ নাম ৰঞ্জিত গগৈ আৰু এইডোখৰ নাজিয়া হোলাংকাটিনী গাঁও হয়। কাৰণ ক্ষয়ৰ ভিতৰত আমাৰ বেছিকৈ ক্ষয় হৈছে, কাৰণ ৰেল লাইনটো আমাক ধৰি ল'লে। ৰেল লাইনটো নভগা হ'লে হয়তো আমাৰ মানে আৰু বিপদ হ'লহেঁতেন। আৰু বিশেষকৈ আমাৰ মানে বহুত বস্তু ক্ষয়ৰ ভিতৰত আমাৰ ধান চাউলটো গ'লগৈ, 3জনীকৈ গৰু গুচি গ'ল, প্ৰায় মানে 20 কুইণ্টেল ওপৰ ধান তাকো গুচি গ'ল। তাৰমানে গজালি মেলিলে, আমিনো সেইবোৰ ক'ৰ পৰা পাম এতিয়া, খাবতো নোৱাৰোঁ। আৰু এতিয়া কাপোৰ কানিটো আমাৰ নায়েই, চবেই মানে অৱস্থাটো বেয়াই ধৰি লওক। আৰু বিশেষকৈ এতিয়া আমি যদি সাহায্য এটা পাবলৈ আহিছিলে, তাকো এতিয়া কৈছে গৈছোঁ জামাবন্দী লাগে। আমি জামাবন্দীটো এতিয়া দিম ক'ৰ পৰা, যদি আমাৰ মানে একোৱেই নাই কাগজ পত্ৰ। কাৰণ ৰেচন কাৰ্ডৰ পৰা আদি কৰি বহুত মানুহৰ গেছলৈকে নাই, এতিয়া উটি গুচি গ'ল। আমি সেইখিনিত বচাব নোৱাৰিলোঁ, হঠাৎ পানী আহিলে ক'ৰ পৰা বচাম? অকল মানুহকেইটাহে জীয়াই থাকিলোঁ। তাকো মানুহকেইটা য'ত আমি স্লেপৰ ওপৰত ধৰি থাকিলোঁ। পিছদিনা NDF আমাক নিছেহি 13 ঘণ্টাৰ মূৰত। আমি আৰু 3 দিনলৈকে আমি ষ্টেচনৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত আমি আছিলোঁ তেতিয়ালৈকে আমাৰ কোনো সাহায্য নাই। আমি যেনেকৈ দূৰৰ পৰা পানী এটোপা হ'লেও বিচাৰি খালোঁ সেইখিনি সময়ত। যিটো সময়ত আমাৰ তাৰমানে 3 দিন লঘনে থাকিবলৈ হ'লে মানুহ কেনেকুৱা হয় অৱস্থাটো। আৰু মানুহবোৰ এনেই কমজুৰি হৈ গৈছে মানুহবোৰ। এতিয়া জমাবন্দী কোনে বিচাৰিছে? জামাবন্দী আজি য'ত আমাক কৈছিলে, মানে য'ত কাগজ পত্ৰ আমাৰ ডকুমেণ্টছ লৈছিলে, তাত গ'লোঁ যে জামাবন্দী লাগে। আমি জামাবন্দীটো ক'ৰ পৰা দিম এতিয়া? আমাৰতো জামাবন্দী নাই, ঘৰে উঠি গ'ল, বস্তুৱেই নাই। আমাৰ ৱাৰ্ড মেম্বাৰ আছে, ৱাৰ্ড মেম্বাৰকে সোধক, তেওঁ আছিলে তাতেই। নালাগে আমাক তেনেকুৱা সাহায্যৰ, যি ক্ষতি হ'ল যি এতিয়া আছে আমি তেনেকৈ চলিব লাগিব আমাৰ মতে, হয় নহয় বাৰু? আমি মানে সেইটোৱে এটা কৈছোঁ যে আকৌ খেতি আমি ৰিটাৰ্ণ কৰিব লাগিব আৰু কৰিছোঁ। মই 24 বিঘা মাটি ৰুলোঁ, এতিয়া মই সাহায্য নাই বিচৰা। কিন্তু 6 দিনকৈ মতামিকি হ'লে আমি আকৌ 24 বিঘা মাটি ৰুবলগীয়া হ'ল। কঠীয়াখিনি যেতিয়া নেকি বাচি গ'ল, আৰু মইতো অহা বছৰ কি খাম? আমি খেতিৰ ওপৰত চলা মানুহে, নাইতো নাই, হাঁহ কুকুৰা গৰু মূৰটো নায়ে, গুচি গ'ল। তেনেকৈতো আমি খেতিৰ ওপৰত চলি আছোঁ এতিয়া। 3জনীকৈ গৰু ক্ষতি গায়, এজনী গাভিনী গায়, সেইটো গোহালি তেনেকৈ পৰি আছে এতিয়া, ভাগি থাকিলে। এডিঙি পানীত আহি পিনে যেতিয়া গৰুৱে চট পটাইছে, আমি কাটি দিছোঁ ৰছী, দা তহঁতি ক'ত মই গৈছোঁ। 60টামান হাঁহ আছিলে, তাকো নাই। কিমানটা? 60টা চব গ'লগৈ। ভঁৰালটো এতিয়া ধান গজালি মেলি আছে, আৰু 20 বেগ ধান মোৰ বাহিৰত পৰি আছিলে, সেই 20 বেগো গ'লগৈ, গজালি মেলিলে। কালি মানুহ লগাই মই পেলাই দি আছোঁ, কাৰণ গোন্ধ ওলাইছে, আমি থাকিব নোৱাৰিছোঁ ইয়াত। মানুহজনে কোৱা কথাখিনি আপোনালোকে শুনিলে। মানুহজনে কৈছে সাহায্য আৰু নালাগে। কিয় নালাগে সাহায্য? তেখেত সাহায্য বিচাৰি গৈছিলে, কিন্তু তাত জমাবন্দী লাগে ক'লে। এতিয়া যিখিনি বানপীড়িত ৰাইজক সহায় কৰিবলৈ বা সাহায্য হিচাপে যিখিনি একাউণ্টত টকা ভৰাই দিয়া হ'ব, সেই টকাখিনি কেনেকৈ ভৰাই দিব? বেংকৰ পাছবুক লাগিব, আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব। যদি এইখিনি উটুৱাই লৈ গুচিয়ে গ'ল বানপানীয়ে, তেতিয়া মানুহখিনিয়ে ক'ৰ পৰা সেইখিনি বস্তু দিব? বৰ্তমানৰ যিখিনি বানপীড়িত মানুহ, তেখেতৰ ঘৰৰ